drakon neribaku kot drakon নমস্কাৰ আজি আহিছো দীপৰ বিলত আপোনালোকক দেখাইছো চাওক এবাৰ দীপৰ বিল এয়া দীপৰ বিল পেহী আছে লগত আৰু আজি পামহিতো সোমালো অলপ আৰু পামহিত বেছি দেৰি থকা নাই সেইবাৰ যিহেতু আপোনালোকক পামহি দেখালো আজি ভাবিছো দীপৰ বিলত আহো আৰু এনেকৈ আহি দীপৰ বিল পালো এইফালে মা আছে পেহা আছে এইফালে দাদা আছে এইটো এইফালে পুৰা পেহীয়ে একদম নাৱত বহি লৈছে আৰু এইফালে নাওখন আহি আছে চাওক এয়া দাদাহঁতে নাৱত মাছ আনিছে মাছ কম পালে বোলে এইবাৰ এয়া দুখন নাৱত মাছ লৈ আহিছে আমি উঠিম বুলি ভাবিছিলোঁ নাৱত কিন্তু দাদাহঁতে ক'লে এতিয়া নাযাওঁ গোটেই পৰিৱেশটো এবাৰ দেখাই দিছোঁ এইবিলাক চাওক এইয়া চাওক দাদাই মাছ আনিছে এইয়া মাছ বেছি মাছ পোৱা নাই অলপ কমকৈ পাইছে আজি বহুত পানীও হৈছে বিলত আৰু মেটেকাও বহুত হৈছে দীপৰ বিলৰ কাষত এইটো এটা মন্দিৰ আছে মন্দিৰটো এবাৰ দেখাই দিছোঁ আপোনালোকক এইফালে মাছৰ বজাৰ বহিছে দীপৰ বিলৰ মাছ আৰু মাছটো এবাৰ চাই লৈছোঁ চাওক কি ধুনীয়া একদম লোকেল মাছ ইয়াত বেপাৰীবিলাকে মাছ বিক্ৰী কৰি আছে এইফালে মাছ গোটেই মাছেই এইখিনি পেহাই মাছ চাই আছে চাওক এয়া পেহীৰ লগত এতিয়া মাছ কিনিব আৰু দীপৰ বিলত আমি গ'লোঁ যাই পামহিত সোমাই আমি আপোনালোকক যিহেতু পামহি ভিডিঅ' দিছোঁৱেই সেইকাৰণে ভিডিঅ' দিয়া নাই পামহিত অলপমান ভিডিঅ' কৰিছিলোঁ সেইকাৰণে পামহিৰ ভিডিঅ' অলপমান আপোনালোকক দি দিছোঁ এয়া নিজৰাটোত আমি উঠি আছিলোঁ সেইখিনিয়ে ভিডিঅ' দিছোঁ আপোনালোকক যিহেতু আগতে ভিডিঅ' মই দিছোঁ পামহিৰ আজি উঠা ফটো কেইখনমান আপোনালোকৰ মাজত দি দিছোঁ ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব ধন্যবাদ